এখনো ৰজা মেন সাসপেনশন তো এখন কমাগাঁও নতুন ওভাৰব্ৰিজ বনাইছে এখনৰ এটা এক্সস্ট নটডাল শুনাই আছো So নমস্কাৰ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আজিৰ ভিডিঅ'টো এটা ধামাকাদাৰ ভিডিঅ' হ'ব আজি এটা ৰিভিউ কৰিম আৰু এটা ৰাইড ৰিভিউ আৰু এটা ৱাক আৰাউণ্ড দিম এই বাইকখনৰ ওপৰত এইখন হৈছে এক্সপালছ 200 4V BS6 হয় 2022 মডেল ত' এই বাইকখনৰ ওপৰত এটা ৰিভিউ দিম আৰু বহুতে সুধি আছিলে এই বাইকখনৰ কমফৰ্ট কেনেকুৱা ইঞ্জিন পাৱাৰ কেনেকুৱা ব্ৰেকিং কেনেকুৱা চ' আজি সকলোবিলাক কম ত' ভিডিঅ'টো আগলৈকে চাই যাব লেটছ গ' বৰ্তমান পালোহি এইডোখৰ আপোনাৰ কমাগাঁৱৰ ওচৰতে হয় জেগাডোখৰ তো ইয়াত সংঘ অধিৱেশন হৈছিলে পথাৰখনত এইডোখৰ হেলিপেড বনাই থৈছে দেখিছে ইয়াত আমাৰ মোদী ডাঙৰীয়া আহিছিলে তো আজি বাইকখন হৈছে এইখন হৈছে হিৰো এক্সপালছ 200 4V 2022 মডেল হয় এতিয়া এটা ধুনীয়া লোকেশ্যনত আছোঁ আপোনালোকে চাব পাৰে এইখিনি গোটেই গ্ৰীনাৰী হয় পথাৰ হয় আৰু এতিয়া বাইকখনৰ অ'নাৰক চিনাকি কৰাই দিছোঁ এইজন হৈছে অ'নাৰ আকাশ মোৰ লগৰে হয় আপোনালোকে ভিডিঅ'ত চাগে দেখিছে আগৰ ভিডিঅ'ত বাইকখন ডেলিভাৰী লোৱা ভিডিঅ'ত আৰু ইয়াৰো এটা চেনেল আছে নামটো কৈ দিয়া BAG05 ব্লগছ চাব সকলোৱে আৰু ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু চ' সকলোৱে মৰম দিব বাইকখনৰ মেইন হাৰ্ট ইঞ্জিনৰ পৰা ষ্টাৰ্ট কৰোঁ চ' এই বাইকখন হৈছে 199.6 cc ছিংগল চিলিণ্ডাৰ 4 ষ্টক ইঞ্জিন হয় প্ৰডিউচ কৰে 19.1 PS অফ পাৱাৰ এণ্ড 17.35 Nm অফ টৰ্ক আগৰ হিৰো এক্সপালছখনে প্ৰডিউচ কৰিছিলে 17.8 BSP আৰু 16.45 Nm অফ টৰ্ক চ' প্ৰায় 1 Nm আৰু 1 BSP বাঢ়ি গ'ল এই 4Vত 4V হৈছে দুটা ইনলেট আৰু দুটা আউটলেট থাকিব মানে চিম্পল ভাষাত ক'বলৈ গ'লে ইয়াৰ বাইকখনে মানে ইঞ্জিনটো উশাহ ল'বলৈ দুটা ইনলেট থাকিব আৰু দুটা আউটলেট থাকিব আৰু এই বাইকখন হৈছে অইল কুলিং ইঞ্জিন আৰু ইয়াত ৰেডিয়েটৰ দেখিবলৈ পাইছে আগৰ 2Vখনৰ ৰেডিয়েটৰটো অলপ সৰু আছিলে আৰু এইখনত অলপ বঢ়াই দিছে যাতে কুলিং এফিচিয়েঞ্চিটো অলপ বাঢ়ি যায় তো এই বাইকখনৰ ফ্ৰণ্টত আছে 276 mm ফ্ৰণ্ট ডিস্ক আৰু 220 mm ৰিয়েৰ ডিস্ক আছে আৰু ছিংগল চেনেল ABS হয় বাইকখন ফ্ৰণ্ট টায়াৰটো হৈছে স্পক হুইল টিউব টায়াৰ হয় এইটো টিউবলেছ টায়াৰ নহয় 21 ইঞ্চিৰ টায়াৰ হয় 90-90-21 ইয়াত লিখাই আছে 90-90-21 আৰু ৰিয়েৰ টায়াৰটো হৈছে 18 ইঞ্চিৰ হয় 120 ছেকশ্যনৰ টায়াৰ হয় এইটো যিহেতু এখন অফ ৰ'ডিং বাইক চ' ইয়াৰ ফুটপেক্সকেইডাল এনেকুৱা ইয়াত টুথ টাইপ আছে আৰু ব্ৰেকটো টুথ টাইপ আছে আপুনি এডাল ৰবৰডাল ৰিমুভ কৰি চলাব পাৰে যাতে জোতাত এটা ভাল গ্ৰিপ পায় আৰু এই বাইকখনৰ লগত এটা ৰেলি কিট বুলি এটা বস্তু আহে মানে বাইকখন ওখ কৰিব পাৰে যাতে অফ ৰ'ডিং কৰোঁতে ভাল হয় এই ৰেলি কিটটো 45,000 মান লয় আপোনাৰ বাইকখনৰ হাইটটো বাঢ়ি যাব আৰু ষ্টেণ্ড ছাছপেনশ্যন টায়াৰ চায়াৰ এনেকৈ চব চেঞ্জ কৰি দিয়ে এইটো কোম্পানীৰ ফালৰ পৰা হয় হিৰোৰ আৰু ফ্ৰণ্টৰ ছাছপেনশ্যনডাল হৈছে 37 mm টেলিস্কোপিক ছাছপেনশ্যন হয় আৰু ৰিয়েৰ ছাছপেনশ্যনডাল মন'চক ছাছপেনশ্যন হয় ইয়াত সোমাই আছে এতিয়া বাইকখন অলপ লেতেৰা হৈ আছে আৰু ফ্ৰণ্টত পায় আপোনাৰ LED হেডলাইট হয় সেইটো দেখিবলৈ পাইছে ব্ৰাইট আছে আগৰ 2Vখনতছে বহুতে ব্ৰাইট বুলি কৈছে আৰু এইটো বাল্ব ইণ্ডিকেটৰ হয় ইয়াত LED দিব লাগিছিলে হিৰোৱে আৰু এই বাইকখনৰ কালাৰ তিনিটা পায় এইখন হৈছে হোৱাইট ব্লু আৰু ৰেড এখন পায় চ' তিনিটা কালাৰে পায় আৰু বাইকখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো দিছে কিমান ওখ চ' এইখন অফ ৰ'ডিং বাইক যিহেতু চ' গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ লাগিবই আৰু এইখন মেটেল বেছ প্লেট এখন আহে এইখন মেটেল বেছ প্লেট হয় আৰু ইয়াত BS6 বুলি ধৰিব পাৰি এইটো কেটালাইটিক কনভাৰ্টাৰ আছে আৰু এক্সজষ্টডাল কিমান হাইটত আছে দেখিছে যাতে ইয়াত পানী নোসোমায় ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো দেখাই দিওঁ অলপ এইটো ডেছবৰ্ডটো এনেকুৱা হয় ধুনীয়া ডেছবৰ্ড হয় ইয়াত কিল ছুইচ আৰু ইঞ্জিন কাট অফ বটন একেটাতে হয় এইটো এটা ভাল ফিচাৰ্ছ দিছে ইয়াত হাই বিম ল' বিম পাছ লাইট ইণ্ডিকেটৰ হৰ্ণ আছে হৰ্ণটো কেনেকুৱা শুনি লওক হৰ্ণটো লাউডে আছে আৰু মেইন ডিছপ্লেটো এইটো হয় ইয়াত গিয়াৰ পজিশ্যন ইণ্ডিকেটৰ আছে স্পীড RPM ৰেঞ্জ আছে আৰু ইয়াত কিছুমান মুড চেঞ্জ কৰিব পাৰে এভাৰেজ ফুয়েল আছে ইয়াত কিমান কিলোমিটাৰ বাইকখন চলিছে আৰু টাইম দেখাই থাকে আৰু ডেটো দেখায় ইয়াত আৰু ইয়াত এটা সেফটি ফিচাৰ আছে যদি বাইকৰ ষ্টেণ্ডডাল পৰি থাকে তেতিয়া ষ্টাৰ্ট কৰিলেও যদি গিয়াৰ লগাই দিয়ে তেতিয়া ইঞ্জিন কাট অফ হৈ যাব আপোনাৰ ষ্টাৰ্ট অট'মেটিক বন্ধ হৈ যাব
তো আকাশক অলপ সুধি লওঁ বাইকখনৰ বিষয়ে। আকাশ চলাই কেনেকুৱা পাইছ বাইক? চলাই বৰ্তমানলৈকে ভালে পাই আছোঁ, কমফৰ্ট আছে চলাবলৈ বাকী বাইকতকৈ। আৰু অকণমান হাইটটো অকণমান ওখয়ে, মানে অকণমান ওখ লোৱা হ'লে ভাল হয়, তথাপি ডাবুল গ'লে ধুনীয়াকৈ এডজাষ্ট হৈ যায় আৰু ছাছপেনশ্যনত মিলি যায়। আচ্ছা, আৰু এই বাইকখন হৈছে 825 mm চিট হাইট হয়। 5655 এনেকুৱা হাইটৰ ল'ৰাই মানে চলাব পাৰিব, কিন্তু অলপ দিগদাৰ হ'ব পাৰে। বাইকখনৰ এটা এক্সজষ্ট নটডাল শুনাই আছোঁ। আজিকালি বহুত বাইকত এই কিকডাল নিদিয়ে, কিন্তু এই হিৰো এটা ভাল কাম কৰিছে। কেতিয়াবা চেল্ফত ষ্টাৰ্ট যদি নহয়, তেতিয়া কিক মাৰি আপুনি ষ্টাৰ্ট দিব পাৰে। সৰু সুৰাকৈ এটা ৰিভিউ কৰিলোঁ, আৰু এতিয়া লগ পাইছোঁ একেবাৰে মটৰ ব্লগিং চাৰ্টৰ। চ' লেটছ গ'। তো এতিয়া অলপ বাইকখন চলাই চাওঁ কেনেকুৱা কি হয়, আপোনালোক কৈ যাম। চ' ভিডিঅ'টো চাই যাব আগলৈকে। তো এতিয়া বাইকখন চলাই গৈছোঁ। এইফালে কিমান ধুনীয়া এটা লোকেশ্যন আছে দেখিছে, পূৰা গ্ৰীনেৰী হয়। সেইফালে সূৰ্য ডুবু ডুবু হৈ আছে, ছান ইজ ডুবু ডুবু। তো এতিয়া বাইকখন চলাই আছোঁ, হাইৱেত আছোঁ বৰ্তমান। প্ৰথম কথা হৈছে বাইকখন পূৰা ৰিফাইন হয়, BS6 ইঞ্জিন যিহেতু পূৰা ৰিফাইন ইঞ্জিন হয়, ভাইব্ৰেশ্যন নাই, অকণমান ফুটপেকত আছে, সেইটো নেগচিয়েবল। আৰু আগৰ 2B-খনতছে এইখন ৰেপ লিমিটাৰটো অলপ বেছি। মানে আগৰ 2B-খন কি হয় আপোনাৰ, যিহেতু সেইখনত এটা ইনলেট আৰু এটা আউটলেট আছিলে, চ' ইমান এটা এয়াৰ ইনটেক কৰিব নোৱাৰে, চ' তাৰ ফলত আপোনাৰ বাইকখনৰ পাৰফৰ্মেঞ্চটো অলপ ল' হৈ যায়। আৰু এতিয়া হিৰোয়ে এইটো বহুত ভাল কাম কৰিলে 4B কৰাৰ পিছত, পাৰফৰ্মেঞ্চটো আগতছে বহুত বেটাৰ হ'ল। এতিয়া বাইকখনৰ ব্ৰেকিংটো চাই লওঁ কেনেকুৱা হয়। এতিয়া ৰিয়েৰ ব্ৰেকডাল অলপ টেষ্ট কৰি চাইছোঁ, ৰিয়েৰ ব্ৰেকডাল ভালেই, ছিংগুল চেনেল ABS যিহেতু। অফ ৰ'ডিং কৰিবলৈ যিহেতু ছিংগুল চেনেল ABS থাকিব লাগে ৰিয়েৰ হুইলটো স্কিড কৰিবলৈ, কিন্তু ছেফটি ফিচাৰ্ছ ফালৰ পৰা ডুৱেল চেনেল ABS দিব লাগিছিলে। আৰু এতিয়া ফ্ৰণ্টৰ ব্ৰেকডাল টেষ্ট কৰি চাওঁ। ফ্ৰণ্টৰ ব্ৰেকডাল মজা আছে, পূৰা বাইট আছে। আৰু বাইকখনৰ ইঞ্জিনটো হৈছে 13 লিটাৰ হয়, 13 লিটাৰ ইঞ্জিন হয়। আৰু মাইলেজো তেনেকৈ ভাল পায়, 45 to 50 কিলোমিটাৰ আপুনি পাই যাব মাইলেজ, খুব ধুনীয়া মাইলেজ। আৰু এখন কমাৰগাঁও নতুন অভাৰব্ৰিজ বনাইছে, আৰু আজি ফাৰ্ষ্ট টাইম উঠাইছোঁ Xpulse 200 4B অভাৰব্ৰিজত। বেয়া ৰাস্তাত চলাম বুলি কৈছোঁ, এতিয়া বেয়া ৰাস্তা বুলিবলৈ নায়েই আমাৰ ইয়াত, প্ৰায়বোৰ ৰাস্তা ভালেই হ'লগৈ। অলপ বেয়া ৰাস্তাত টেষ্ট কৰিবলৈ আহিছোঁ। অভাৰব্ৰিজৰ ছাইডতে এইডোখৰ অলপ বেয়া আছে। অ' মেন, ছাছপেনশ্যন 1 নম্বৰ ছাছপেনশ্যন। এইবোৰ পুখুৰী বনাই থৈছে, ওপৰদি লৈ যাম। এইখন আৰু ৰজা কেনেকৈ নিনিছোঁ দেখিলে আপোনালোকে। এইখন বাইকৰ এইটো কেপেবিলিটি আছে যাব পৰা, আৰু সঁচা ক'বলৈ গ'লে অকণমানো গাত নাই লগা। আৰুনো কি ক'ম আৰু এই বাইকখনৰ বিষয়ে। অভাৰঅল এটা ধুনীয়া পেকেজত আহে। এই বাইকখন এক্সৰুম হৈছে 1,40,000 মান হয়, আৰু অন ৰোড পৰিছিলে 1,51,000। এটা ভাল পেকেজত আহে, ত' ভেলু ফৰ মানি বাইক হয়, আপোনালোকে বিন্দাছ ল'ব পাৰে। আৰু এই বাইকখনৰ বহুত এটা ডিমাণ্ড আছে হিৰোৰ, আৰু মষ্ট চেলিং বাইক হৈছে। চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন টাটা, বাই বাই। পানী যে এখন লৈ যাওঁ নেকি? একো গমেই নাপায় বে।